হেল্ল' গুড মৰ্ণিং নমস্কাৰ সকলোকে নতুন ভিডিঅ'লৈ স্বাগত জনাইছোঁ মই একতা আশা কৰোঁ সকলো ভালেই আছে ময়ো ভাল আৰু ৰাতিপুৱাৰ সময় দেখিছেনে কিমান ৰ'দ 7টা বাজু অৱস্থা তথাপিও ইমানেই বেছি ৰ'দ কি কমে ৰ'দটো যোৱাৰ নামেই নলৈছে আৰু এতিয়া এই ৰাতিপুৱাতে ওলাইছোঁ মই এক বিশেষ জেগালৈ যাবলৈ কাৰ লগত যাওঁ কি ক'ত কি ওলাইছে সকলো কম চাই যাব আৰু এইফালে দেখিছেনে ৰাতিপুৱাৰ সময় অকণমান বাছবোৰ ভিৰ হয় আৰু আহি পালোহি তিনচুকীয়া যিহেতু ভিডিঅ' স্কিপ কৰি বনাইছোঁ আৰু এই কমাৰ্চিয়েল মাৰ্কেট তিনচুকীয়াখন ফেমাছ হোৱাৰ বা তিনচুকীয়া নাম পৰাৰ অন্য এটা কাৰণেই হৈছে আমাৰ এই দেশৰ মানে তিনিকুণীয়া পুখুৰীৰ পৰাই তিনিচুকীয়া হৈছে বুলি সকলোৱে কয় আৰু আমিও সেই কথা শুনি আহিছোঁ আৰু এই মাজতে আছে আমাৰ সৰ্বানন্দ সিঙৰ এটা মানে মূৰ্তি আৰু এইফালে দেখিছেনে আজিকালি খুব ডেভেলপ হৈছে বহুত ক্লিন ধুনীয়া চফাকৈ মানে চবফালে থয় আৰু যিহেতু আজিকালি এটা ষ্টাইল হৈছে আই লাভ আছাম আই লাভ ডিব্ৰুগড় আই লাভ তিনচুকীয়া ঠিক এইদৰে ইয়াতো লিখা আছে তাৰপিছত আকৌ ওলালোঁ আমাৰ এই কমাৰ্চিয়েল মাৰ্কেটৰ পৰা অকণমান দূৰলৈ মানে ডিব্ৰুগড়লৈ ভাইটি আৰু মই যাওঁ ডিব্ৰুগড়লৈ বিশেষ এটা কামৰ কাৰণে ইমান সময়তো বেলেগে বহি আহিলোঁ এতিয়া অকণমান খালী হৈছে বহি যাওঁ আৰু আহি পালোহি ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা আমাৰ 63 আছাম গাৰ্লছ বাটালিয়ন NCCৰ ইউনিটখনলৈ আহিছোঁ যিহেতু চ' আজি মই ইউনিটৰ বিষয়ে অকণমান দেখাম ধুনীয়াকৈ হয়তো মানে সকলোৱে জানে তথাপিও আৰু এইখনেই হৈছে আমাৰ অফিচখন আৰু এইফালে সোমাই আহি প্ৰথমটো ৰুম এটা আছে এইদৰে ডাঙৰ ফটো ফ্ৰেম এখন য'ত নেকি বিভিন্ন কেম্প কৰাৰ লগতে বহুতো ঠাইৰ মানে য'ত আমাৰ RDC PRDC চবৰ ফটো অকণমান আমাৰ ইউনিটৰ কেডেটসকলে য'ত গৈছে তাৰ অকণমান লগোৱা হৈছে ত' ময়ো আছোঁ ইয়াত দেখাই আছোঁ অলপ পিছত আৰু এটা কথা নহয় গভৰ্ণমেণ্ট অফিচত যিহেতু কামবোৰ অকণমান লেটকৈ হয় চ' অলপ কৰি বহি আছোঁ আৰু এনেদৰে আৰু অফিচত 2 নম্বৰ ৰুমটো যেতিয়া সোমালোঁ এইদৰে ইয়াত দেখিছেনে পিকচাৰবোৰ ইয়াত লগাই থোৱা আছে আৰু এডম অফিচ আৰু চবতকৈ বিশেষ বস্তুটো হৈছে এইটো প্ৰিজমেটিক কম্পাছ এইটো বহুত কুৱেশ্যন আহে ইয়াৰ পৰা BC এক্সামত চ' ইয়াৰ পৰা কপি কৰি তোমালোকে লিখি ল'বও পাৰা জুনিয়ৰবোৰক কৈছোঁ আৰু লগতে এই ট্ৰফিবোৰ বিভিন্ন স্থানত প্ৰতিযোগিতাবোৰ হোৱা PRDC RDCবোৰত পোৱা PI ষ্টাফসকলে পোৱা লগতে এই ৰেংকবোৰো কিমান কি নাম আমি হয়তো নাজানো ভালকৈ এইটো হৈছে এডম অফিচ আধা কাম কৰি আহি বহুত বেছি গৰম পৰিছে সেইকাৰণে মেমসকলে অকণমান কাম কৰি অকণমান ৰখায় আৰু দেখিছেনে এই পোষ্টাৰখন বাৰে দেখাই থকা কাৰণটো হৈছে ময়ো ইয়াত দুটা জেগাত আছোঁ সেইকাৰণে ভাল লাগে নহয় নিজক দেখি আৰু কোন হয় NCC যে কোৱা আছে যে ডিচিপ্লিন আৰু ইউনিটি ঠিক তেনেদৰে ইয়াতো বহুত সকলো বস্তু ডিচিপ্লিনত আছে আমাৰ আৰু বাৰাণ্ডাখন দেখিছেনে ফুল ইমান ধুনীয়াকৈ পোষ্টাৰ ফুল চুল সজাই মাৰি একদম ধুনীয়া কৰি তোলা হৈছে এইফালে দেখিছেনে গোটেইখিনি আৰু একবাৰ দেখাই দিওঁ এয়া হৈছে অফিচখন ক'ত আছে বুলি ক'লে ডিব্ৰুগড়ৰ আস্থা মেডিকেলৰ একদম তলতে হস্পিটেলৰ তলতে এয়া লাগি আছে দেখিছেনে এইখনে হৈছে 63 ইউনিট তাৰপিছতেই ভাইটি আৰু মই কাম হৈ গ'ল 2 ঘণ্টামান লাগিলে ইয়াৰ পৰা ওলাইছোঁ আৰু পুনৰবাৰ আৰু এইফালে বহুত বেছি ৰ'দ কি কম উপায় নাই আৰু যি কি নহওক প্ৰাকৃতিক সৌন্দৰ্যবোৰ চাই ইয়াৰ পৰা ওলাইছোঁ আৰু যিটো কৈছোঁ ন স্কিপ কৰি ভিডিঅ' বনাইছোঁ সেইকাৰণে ডিব্ৰুগড়ৰ পৰা আহি পুনৰ পালোহি তিনচুকীয়া নিউ জংচন মানে আমাৰ ৰেলৱে ষ্টেচন এয়া হৈছে মোক ইয়াত ভাল লাগে কাৰণ ইয়াত পাৰ্ক আছে কেইখনমান আৰু বহুত ধুনীয়াকৈ থোৱা হৈছে সেইকাৰণে ভাল লাগে আৰু ইয়াতে ভাবিলোঁ ক্লিপ এটা লৈ লওঁ সেইকাৰণে লৈ লৈছোঁ আৰু এইফালে দেখিছেনে আপোনালোকে তাৰপিছত আহি আমি নামিলোঁ ডেইলি বজাৰ তিনচুকীয়া বজাৰখন যে ইমান ডাঙৰ মই বহুত বেছি ভাল পাওঁ তিনচুকীয়া মানে বজাৰ কৰি এইফালে দেখিছেনে আৰু ইয়াত মানে যিবোৰ গল্লি আছে নহয় সেইবোৰত ফুৰি মোক বহুত বেছি ভাল লাগে ইমান ভাল লাগে চিঞৰি থাকে য়েল্লো তাৰপিছত বহুত বেছি ভোক লাগিলে আহি সোমালোঁ কামাখ্যা হোটেল সিন্স 1939 1939 চনৰ পৰা চলি অহা ইয়াত খাই মই বহুত বেছি ভাল পাওঁ যিহেতু কৌপাতত ভাত দিয়ে আৰু হয়তো আপোনালোকক লোভ লাগিলে ইতিমধ্যে দেখিছেনে কিমান টেষ্টি ইমান বস্তু আৰু এইদৰে ভাইটি আৰু মই একেবাৰে নিৰামিষ থালি এটা খালোঁ ভাইটি আৰু মই তাৰপিছত পুনৰ দুপাকমান তিনচুকীয়াৰ ইয়াৰ পৰা তালৈ বনাই ফুৰিলোঁ
যিহেতু গৰম বেছি পৰাৰ কাৰণে গন্নে কা জুচটো বনতা হে না, সেইকাৰণে এয়া আহিলোঁ কুঁহিয়াৰ ৰস খাবলৈ। এইটো এটা বেলেগ মজা আছে। আহি খালোঁ, ভাইটিয়ে খালে কিবা এটা আৰু আমি ঘৰলৈ উভতিলোঁ। আৰু ভিডিঅ'টো কৰি ইয়াতে সমাপ্ত। সকলোৱে চাব, লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট কৰি দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।